কবিতাটিৰ শিৰোনাম পৃথিৱীৰ অসুখ। কবি ভাস্বতী শৰ্মা। পৃথিৱীৰ অসুখ আজি, স্তব্ধিত ধৰণীৰ বুকুত আজি দুখন চিৰিলা চিৰিল কিৰিলি। আতংকিত মানৱৰ পিয়াসত শুকাই যায় হৃদয়ত বৰষুণ ডুবি। সৌৱা পুৱতিৰ কেতেকীজনীৰ মাততো চোন আজি কৰুণ বিননি, কিবা যেন এক অসহায় উদ্বিগ্ন মৰিশালী। বিষাদৰ বাৰিষা নোহোৱা কুলিজনীৰ গীতত আজি আউলি বাউলি বৰদৈৰ চিলাজনীও, কিয়নো পৃথিৱীৰ অসুখ আজি। চঞ্চলা অসমীৰো জোনহেন মুখনিতো আজি কলীয়া ডাৱৰৰ আৱৰণ। কপৌপাহিও গছতেই মৰহি ৰয়, উকা হৈ ৰয় নাচনীৰ খোপাটিও। নাই ক'তো আজি ঢুলীয়াৰ ধিনিকি ধিনতাও অথবা পেঁপাটিৰ টিহি টিহি মাত। উৰুঙা আকাশ, উৰুঙা বতাহ, উৰুঙা আজি আসৎজুপিৰ তলখনিও যেন নিঃশব্দতাই গিলি থোৱা এখন মৰুভূমি। স্তিমিত জোনাকী দেশৰ তৰাৰ মুখত নাই আজি মিচিকীয়া হাঁহিটি, আছে মাথোন নীৰৱতাৰ আচুৰ। সুপ্ত পৃথিৱীৰ নিৰ্জনতাৰ দলিচাত মাথো এতিয়া স্বপ্নাতৰ মানৱৰ হিয়া ভঙা ক্ৰন্দন। সেউজীয়া বসুন্ধৰাৰ তপত নিশ্বাসত নিৰ্গত মাথো এতিয়া নিঃশব্দতাৰ এক হেতা হুমনীয়া। আশাৰ মায়াজালত বন্দী আজি জীৱনৰ ৰঙীন ৰুমাল। ধন্যবাদ।